নমস্কাৰ বন্ধুসকল, বিপুল বৰুৱা যি মন যায় অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আছোঁ আমি বৰ্তমান শিৱ মন্দিৰত। শিৱৰাত্ৰিৰ কাৰণে একচুৱেলি কি ইয়াত চাফ চাফাই কৰিবলৈ দায়িত্বটো দি দিলে মোক আৰু বৰাক। এতিয়া আমি দুইজনে কামত লাগি আছোঁ। প্ৰথম মেইন কামটো হ'ল গেৰু চুনা। এতিয়া মই লৈ লৈছোঁ গেৰু ব্ৰাছ আৰু গেৰু কৰি আছোঁ। এয়া চাওক আপোনালোকে, গেৰু কৰিম ইয়াত অলপ মাৰিলোঁ আৰু এতিয়া এই বৰ্তমান আমি গেৰুৰ ইয়াত এনেকৈ গেৰু মাৰি আছোঁ। বজত একচুৱেলি কি মেইন বস্তুটোৱে হ'ল গেৰু চুনা। গেৰু চুনা নহ'লে একো কাম নহয়। এই গেৰু কৰি দিছোঁ। এতিয়া মানে পেইণ্ট আনিলোগৈ মন্দিৰটো। এতিয়া ভিতৰতো অকণমান পেইণ্ট কৰিব লাগিব, সেইকাৰণে ডিষ্টেম্পাৰ লৈ আহিলোঁ। এইটো এটা ৰুলাৰ ব্ৰাছ আনিছোঁ, এটা কচ মাৰিম আৰু তাৰপিছত এইটো পেইণ্ট আনিছোঁ বন্তি 20 কেজি। এইটো মাহ গধুৰ আছে মালটো, 20 কেজি আছে। এইটো লৈ আহিলোঁ। এতিয়া লগৰ একদম মাৰি দিম আৰু কচ এইটো ধৰিবৰ কাৰণে সেৱা এটা জনাই লৈছোঁ। এতিয়া মানে কি মন্দিৰৰ গোটেই বস্তু বাহিৰত উলিয়াওঁ, উলিয়াই লৈ আৰু ৱালটো অলপ পেইণ্ট কৰিব লাগিব যিমানটোলৈকে পাৰোঁ। বস্তুটোকে বাহিৰলৈ উলিয়াব লাগিব। মাটি ইয়াত মোৰ কম অৰিজিনেল চব বস্তু উলিয়াই দিম এতিয়া বাহিৰত। এতিয়া আমি পেইণ্টিঙৰ কাম আৰম্ভ কৰিছোঁ লাহেকৈ। এতিয়া মই মানে তলটো পেইণ্ট কৰিম আৰু আমাৰ বৰাই কৰিব ওপৰত পেইণ্ট। আৰু বৰা আমাৰ ওপৰত যোৱা আৰম্ভ কৰি দিলে। বৰাই পেইণ্ট মাৰি আছে। এয়া চাওক আপোনালোকে, এইয়া বৰাক আপোনালোকক দেখাইছোঁ। বহুত ভৰ্তি আছে বৰা। এইটো বৰা পেইণ্টিং কৰি আছে বৰাই। এই পিনে পৰা দেখাই দিছোঁ আপোনালোকক বেকাকৈ। এই পিনে মন্দিৰৰ ওপৰৰ ভাগ পেইণ্ট হ'ব। তাত বৰাই পেইণ্ট মাৰি আছে পুৰা একদম ৰুলাৰ লৈ। আজি পুৰা দিনটো কাম মানে ব্যস্ততা বহুত চলিলে। ব্যস্ততাৰ মাজত এতিয়া কামটো অলপ শেষ হৈছে আৰু সম্পূৰ্ণ শেষ হৈ কিনে অলপ শেষ কৰিলোঁ। এই কাপোৰ ওপৰত বান্ধি দিলোঁ ধুনীয়াকৈ। এতিয়া বান্ধি মেলি মানে যাবগৈ লাগে এতিয়া হ'ল আৰু আজিলৈ। তাকে বোলো অকণমান লাষ্টত দেখাওঁ। পেইণ্ট কৰিব হৈ গ'ল, পেইণ্ট সম্পূৰ্ণ হ'ল। মানে একদম অৱস্থাৰে এনেকৈ গোটেই চোলাই কাপোৰে পিন্ধে। তাৰপিছত এইডোখৰ অকণমান মন্দিৰটো অকণমান ধুই দিলোঁ, নহ'লে আকৌ বেয়া হ'ব যে কথাটো। তাকে ঠিক আছে তেন্তে, ধন্যবাদ। আৰু এটা বেলেগ ভিডিঅ' লৈ আপোনালোকৰ আগত আহি আছোঁ।